ঐ ককা কিবা কবি নি নে কেনি বাতি যাওঁ ক'তনো যাম লোৱা ৰাতিপুৱা বা চাহ তাহ একো খোৱাই নাই যাচোন যা মাৰক কওঁগৈ চাহ অকণ দিবলৈ ৰ মই মাক কওঁগৈ তই কওঁগৈ যা মই ভিতৰতে বহোঁগৈ গাটো ভাল লগা নাই বহুত দিন নাথাকিম যেন পাইছোঁ কিয়নো তেনেকৈ ক ককা তই নাথাকিলে মই কাৰ লগত ধেমালি কৰিম বাৰু তোৰ মৰমবোৰ মই জানো আকৌ পাম বাৰু যাচোন যা তই চাহ অকণৰ কথা কওঁগৈ মোৰ গাটো বৰ বেয়া লাগিছোঁ মই ভিতৰলৈকে যাওঁ মা ঐ মা ক'ত আছ নো নহয় মা মই এনেই চিঞৰি থকা নাই ককাই বোলে চাহ অকণ খায় ৰাতিপুৱা বোলে চাহে খোৱা নাই চাহ অকণ দিয়াচোন ককাক নহ'লে বাকী দিয়া মই লৈ যাওঁ তই দেখা নাই মই কি কৰি আছোঁ অকণমান পৰিপাতি কৰিছোঁ পূজা পালেহি এই ঘড়ীটো বোলো ৱালত লগাই দিওঁ তই আকৌ ককাক চাহ দিয়া কথা কৈছ মই নোৱাৰোঁ এতিয়া আৰু ককাইচোন ৰাতিপুৱা এগাল খাইছে ইমান খাই থাকে নে এই বুঢ়াটো নমৰা হ'ল এই বুঢ়াটোৰ পৰা শান্তি নাইকিয়া হ'ল কৈ দিবি ককাক যেতিয়া খাবলৈ মই দি থাকিব নোৱাৰোঁ আৰু যদি ইমান ৰাহু লাগি থাকে নিজে বনাই খাবলৈ পাবি তই যে মা দেই কি যে কথাবিলাক কৈ থাক নহয় এই ককা থাকিব কেইদিন থাকিব কেইদিন তাকো তই সময়মতে চাহকণ ভাতকেইটা দিবলৈ বেয়া পাওঁ ককাই কিমান মৰম কৰে তহঁতক মোক চবকেচোন মৰম কৰে যেতিয়ালৈকে ককাই কৰিব মেলিব পৰা হৈ আছিল আমাক দিছোঁ কাম বন কৰিবলৈ নিদিয়ে ইটো দিছোঁ ককাই আনিয়ে থাকে ককাৰ কথা তই ওকালতি কৰিব নালাগে ককাক মই খাবলৈ নিদিওঁ কি সময়মতে মই খাবলৈ নিদিওঁ এনি টাইম খালি বুঢ়াটোৱে খাওঁকৈ থাকিব আৰু এটা কথা নহয় বুঢ়াই 15-20 হাজাৰকৈ পেঞ্চন পায় 15-20 হাজাৰ পেঞ্চন পাই কি দিছে নাই বাপেৰকে দিছে নাই মোকে দিছে আগতে তেতিয়া কেতিয়াবা দাইলৰ পৰা আলু এটা কেজি আনিলে নহ'ব নহয় বিহুৰ আগতে কিবা এটা দি পাইছেনে নে পেঞ্চনৰ পইচা গাল লৈ যাব মৰোতে বুঢ়াটো মৰক মৰিলেহে যদি মোৰ শান্তি হয় মানিছোঁ দেই মাটোক মানিছোঁ কিন্তু তই ককা পেঞ্চনৰ পইচাকেইটালৈ আশা কৰি থাক তই দেউতা দিছোঁ অত পইচা পাতি আছেই দেউতাচোন চাকৰি আছেই তই আকৌ ককা পইচাকেইটালৈ আশা কৰিব লাগেনে আজি তই এটা কথা কচোন আজি তোৰ নিজৰ দেউতা হ'লহেঁতেন তই যদি এনেকৈ ক'লিহেঁতেন জানো আজি লোকৰ যে বাপেক সেইকাৰণে যি ক'ব পাৰিছ আৰু পেঞ্চনৰ পইচাকেইটালৈ তই বুঢ়াটোক দেখিব নোৱাৰা হৈছ মানে ককাক তইতো বুঢ়াকৈ থাক বাৰু কাহানিও ভালকৈ মাত এষাৰ দিয়া শুনাই নাই বুঢ়া কথা লৈ তই মোৰ লগত কাজিয়া কৰিব পৰা হ'লি বুঢ়াটোক তেলিয়াই বুঢ়া ফুলে কৰিলে দেখিছোঁ নহয় আৰু কিমান মৰম কৰে যি আমাৰ আগতে মৰম কৰে আমাক দেখি অকণমান মৰম কৰি দেখুৱাব সোণ দেহা বুলি মাতি দেখুৱাব এতিয়া কথা ক'বলৈ হ'লি ককাৰ কাৰণে তই মোৰ লগত কাজিয়া কৰিব পৰা হ'লি আজি বাপে আহক বাপে আহিবলৈ তোক আজি লগাই মই ঠিকে কৈছ তই ক'ব যে পাৰিছ তোক মই ক'বলগীয়া হোৱাৰ কাৰণে তোক কৈছোঁ তই ককাক অকণো দেখিবই নোৱাৰ আৰু এইগাল কি পিন্ধি আছে তই এতিয়া এজনী মাক হৈ তই এইবোৰ হাফ পেণ্ট স্পৰ্টিং পিন্ধি থাকিবলৈ আহিছে দেউতাই যে তোক একো নকয় বুলি আৰু ককাৰ আগত তোৰ অকণো লাজ নালাগেনে বাৰু সেই বুঢ়া মানুহজনৰ আগত তোৰ অকণো লাজ নালাগে তই সঁচাকৈ তোক মোৰ নিজৰ মা বুলি ক'বলৈ লাজ লগা হৈছে কি কৰি থাক কিন্তু এটা কথা চা আজি যেতিয়া দেউতা আহিব মই তোৰ কথা সকলো ক'ম তই দেউতা নথকাত ককাক কি ব্যৱহাৰ কৰ কেনেকৈ থাক কি কথা মই কি বাপেৰলৈ ভয় কৰি আছোঁ তোৰ বাপেৰলৈ বিয়া হৈ অহাতে মোৰ ভুল হ'ল বুজিছ যা বাপেৰ মোৰ গছ পৰা নাই কি কৈ থাক মই বাপেৰৰ ভয় কৰি থকা নাই নহয় আজি ল'ৰাইচোন সেই বুঢ়াটোৰ কাৰণে মোক ইমান কথা শুনাই গ'ল বাৰু দেখিম তোৰ বুঢ়াই কিমান মৰম কৰে এই মোৰ যি নাতি পোৱালিটো নাথাকিলেহেঁতেন মোক বাৰু কোনে মৰম কৰিলেহেঁতেন বাৰু এতিয়া চাগে চাহৰ কথা ক'বলৈ গৈ মাকৰ পৰা চাগে গালিহে শুনিছে ককা মা বোলে গাটো ভাল নহয় মা শুই আছে তোৰ অকণমান চাহ দেৰিকৈ দিব দেই হ'বনে বাৰু হ'ব বোপাই হ'ব মই চব কথা জানো তোৰ মাৰৰ কথা মই জানো নহয় একমাত্ৰ তোৰ কাৰণেহে মই জীয়াই আছোঁ কিয়নো তেনেকৈ ককা মই আছোঁ নহয় তই একো চিন্তা নকৰিবি মই সকলো ঠিক কৰি দিম চাবি সকলো মই ঠিক কৰি দিম তই দুখ নকৰিবি ককা মই কেলেনো দুখ কৰিম বোপাই কেলেনো দুখ কৰিম বাৰু আৰু এটা বছৰ থাকোঁ নে নাথাকোঁ তাৰো ঠিক ইমান ককা তই কিয় বাৰু একেটা কথাকে কৈ থাক তই নাথাকিলে মই কাৰ লগত খেলিম কাৰ লগত ধেমালি কৰিম কচোন বাৰু নহয় বোপাই এনেওচোন এদিন মই মৰিবই লাগিব আৰু জন্ম হ'লে মৃত্যু হয় বুলি তয়ো জানচোন সেইটো কাৰণে তই দুখ নকৰিবি লোৱা এনেও এদিন মোক ভগৱানে নিবই ব'ল ককা ব'ল তই এইবিলাক কথা ভাবি চিন্তি মন বেয়া কৰি থাকিব নালাগে আমি দুয়োটা ৰাস্তালৈ ওলাই যাওঁ ব'ল সেই ৰাস্তাৰ মূৰৰ দোকানখনতে দুয়োটাই চাহ একাপ খাই আহিম মোক কালি দেউতাই দিয়া 50 টকা এটা মোৰ হাততে আছে ব'ল নালাগে বোপাই নালাগে তই সেই 50 টকাটো থৈ দে তই স্কুলত গৈ কিবা এটা খাব পাৰিবি আৰু এটা কথা শুন
তোৰ মাৰ বাবে মোক যিয়ে নকৰক লাগিলে, তোৰ মাৰ বাবে যেতিয়া বুঢ়া হ'ব তই কিন্তু কেতিয়াও এনেকুৱা নকৰিবি দেই। মনত বহুত কষ্ট পায় জাননে, বহুত কষ্ট পাব। তোক মাৰে বহুত মৰমত ডাঙৰ দীঘল কৰিছোঁ। মাৰ বাপে দুয়োটাই মিলি তোৰ সৰুৰ পৰা অলপ যতন লৈছেনে বাৰু, তই নিজে ভাবিছাচোন। জানো ককা, মই জানো, মই সকলো জানো। তোমাক যে মা দেউতাই মৰম নকৰে বুলি, আৰু তুমি যে সেইটো কাৰণে মন মাৰি মাৰি বহি থাকা বুলি মই জানো। কি কৰিবি লোৱা, এইবোৰ চব ভাগ্য লিখন, বুজিছনে। কিন্তু আৰু এটা কথা শুন, কেতিয়াও লোকৰ অন্যায় নকৰিবি ল'ৰা, কেতিয়াও লোকৰ অন্যায় নকৰিবি। সদায় ভাল মানুহ হ, ডাঙৰ কাম কৰ, বুজিছোঁ। হ'ব ককা, তুমি চিন্তা কৰিব নালাগে। মই এদিন ভাল মানুহ হৈ দেখুৱাম, আৰু মই কেতিয়াও লোকক অন্যায় কৰাটো ময়ো নিবিচাৰোঁ আৰু মই নকৰোঁ ককা। তুমি একো চিন্তা নকৰিবা। আপোনালোকে সকলোৱে চেনেলটো লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।